বেলেগ পাৰ্টিটো নাই, BPF আছে। BPF মোৰ প্ৰতিদ্বন্দ্বী হ'ব। 15,000হে আমি মাতিছোঁ। 15,000 মাতিলেতো বেছিকৈ সৰহকৈ আহিলে হয়, কিন্তু আমি 15,000হে আমি মাতিছোঁ। 15,000হে আমি মাতিছোঁ। 15,000 মাতিলেতো বেছিকৈ সৰহকৈ আহিলে হয়, কিন্তু আমি 15,000হে আমি মাতিছোঁ। প্ৰতিদ্বন্দ্বীটো বেলেগ পাৰ্টিটো নাই, BPF আছে। BPF মোৰ প্ৰতিদ্বন্দ্বী হ'ব। মইতো কম পক্ষেও 70,000 ব্যৱধানত। ইছ্যুটো ধেৰ আছে। এতিয়া ভূমিহীন লোকসকলক যেতিয়া মই SDLCৰ চেয়াৰমেন আছিলোঁ, তেতিয়া মই যিমান পাৰোঁ আমাৰ সন্মানীয় বিচাৰৰ প্ৰধান প্ৰমোদ বড়োৰ ইনষ্ট্ৰাকশ্যন মতে, তেখেতৰ পৰামৰ্শ মতে SDLCৰ চেয়াৰমেন হিচাপে মই ভূমিহীন লোকসকলক মই ভূমি পাট্টা দিয়াৰ মই ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে বহুতে মানে ভূমি নোহোৱা মানুহবিলাক ভূমি মানে আবণ্টন পাবলৈ সক্ষম হৈছে।